পুলিচে বাংলাদেশৰ নামত 1 মিনিটৰ বাবেও কাকো আটক কৰিব নোৱাৰিব। হিমন্ত চৰকাৰক ন্যায়ালয়ৰ কঠোৰ সকিয়নি। বাংলাদেশৰ নামত সন্দেহ কৰি কাকো আটক কৰিলে বিপদ হ'ব চৰকাৰৰ। সকলোৱে নিউজটো শ্বেয়াৰ কৰক। এবাৰ হিমন্ত চৰকাৰ পৰিল বিপদত। বাংলাদেশী বুলি 1 মিনিটৰ বাবেও নাগৰিকক অবৈধভাৱে আটক কৰিব নোৱাৰিব আৰক্ষীয়ে। বাংলাদেশী বিতাৰণৰ নামত অবৈধভাৱে আটক কৰা হাছিনুৰক মুকলিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। মৌলিক অধিকাৰ খৰ্ব কৰি কিয় আটক কৰিব আৰক্ষীয়ে? বাংলাদেশী বুলি অবৈধভাৱে আটক কৰা যুৱকক মুকলিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। মৌলিক অধিকাৰ খৰ্ব কৰি আৰক্ষীয়ে অবৈধভাৱে আটক কৰা কাৰ্যত ক্ষুব্ধ ন্যায়ালয়। গোৱালপাৰাৰ হাছিনুৰ নামৰ এজন যুৱকক বাংলাদেশী বুলি আটক কৰিছিল প্ৰশাসনে। প্ৰশাসনে আটক কৰা যুৱকজনক ন্যায়ালয়ে মুকলি কৰি দিয়ে। ভৱিষ্যতে আৰক্ষীয়ে যাতে অবৈধভাৱে কাকো আটক নকৰে স্পষ্টকৈ নিৰ্দেশ দিয়ে।